পানী খাবি দেহা শীতল পৰিব গাঁৱৰ ডেকাক ভাল পাবি ফেচিলিটি বাঢ়িব ঐ মাটি কলহৰ পানী খাবি দেহা শীতল পৰিব গাঁৱৰ ডেকাক ভাল পাবি ফেচিলিটি বাঢ়িব বাৰীত আছে আম কঁঠাল আৰু পুখুৰীৰে মাছ লাহি খালি চাউলেৰে ৰান্ধি খাবি নিতৌ ভাত বা ৰাজু বৰ ধুনীয়া গান গালি দে বঢ়িয়া লাগিছে গুড মৰ্নিং ছাৰ ওকে ল'ৰাহঁত গুড মৰ্নিং তেনেহ'লে আজি আৰু প্ৰশ্ন নুসুধো এটা কাহিনীৰ দ্বাৰা ক্লাছটো আৰম্ভ কৰোঁ ওকে ছাৰ ঠিক আছে তেন্তে ৰাজু তই এটা কাহিনীকে শুনাচোন ওকে ছাৰ ছাৰ আমাৰ গাঁৱত এটা কাহিনী হ'ল নহয় সেইটোকে শুনাইছোঁ দিয়ক শুনক ছাৰ হয় নেকি দে শুনাচোন শুনা কালি আমাৰ গাঁৱৰ হৰেণকাৰ চাইকেলখন চুৰ হ'ল নহয় কেনেকৈ চুৰ হ'ল মানে ছাৰ কথাটো এনেকুৱা কালি চাৰিআলিৰ দোকানবিলাক বন্ধ কৰো অৱস্থা হৈছে তেনেকুৱাতে আকৌ ককাই চাইকেলখন লৈ বস্তু এটা আনিব দোকানলৈ গৈছিল কিন্তু বস্তু লৈ ঘূৰি আহি দেখে যে চাইকেলখন নাই তেতিয়া ককাই ইফালে সিফালে চালে কিন্তু চাইকেলখন বিচাৰি নাপালে তেতিয়া সি গম পালে যে চাইকেলখন উঠাই নিলে কোনোবাই তেনেকুৱাতে সি দেখিলে চাইকেল থোৱা ওচৰতে বাইক এখনৰ ওপৰত ব্যক্তি এজন বহি আছে তেওঁক সুধিলে দাদা অলপ আগতে মই এইখিনিতে চাইকেল এখন থৈছিলোঁ আপুনি যদি ইয়াতে বহি আছে তেন্তে চাইকেলখন কোনে নিলে দেখিছিল নেকি তেতিয়া ব্যক্তিজনে কৈছে তোমাৰ চাইকেলখন কোনে নিলে কম কিন্তু তাৰ আগতে তুমি মোহনৰ ধাবাত মাল এপেক খুৱাব লাগিব এতিয়াতো আৰু উপায় নাই তেওঁৰ বাদে বেলেগ কাৰোবাক সুধিবলৈতো কোনো নাই তাকে ভাবি ককাই ক'লে হ'ব বাৰু বলক মালখন খোৱাৰ পিছত তেওঁক সুধিলে দাদা এতিয়াতো খালে নহয় এতিয়া কওকচোন চাইকেলখন কোনে নিলে তেতিয়া ব্যক্তিজনে ক'লে তুমি আৰু অকণমান খুৱাব লাগিব বুজিছা এতিয়াতো আৰু উপায় নাই ককায়ে তেওঁক আৰু এপেক মদ খুৱাই দিলে তেওঁ খাই বৈ উঠিল আকৌ ককায়ে সুধিলে এতিয়া কওক তেতিয়া ব্যক্তিজনে কৈছে তোমাৰ কাণে কাণে কথাটো কওঁ ককায়ে কাণখন চপাই দিলে ব্যক্তিজনে তেতিয়া কৈছে তুমি যে চাইকেলখন থৈছিলা সেই জাগাখিনি বহুত বেয়া ককায়ে কৈছে জানো আপুনি খালি চাইকেলখন কোনে নিলে সেইটো কওক তাৰ পাছত ব্যক্তিজনে হাতেৰে মাতিলে ককায়ে কাণখন আগবঢ়াই দিয়াত তেওঁ ক'লে মই জনাত তোমাৰ চাইকেলখন কোনোবা চোৰেই চুৰ কৰিলে চলা তাৰ পাছত ককাৰ এনেকুৱা খং উঠিল নহয় মিছামিছি চাইকেলখন গ'ল মদ খুৱাই টকাকেইটাও গ'ল ইছ বহুত বেয়া কথা হৈছে কিন্তু দেই মানুহৰ লগত এনেকুৱা কৰিব নেপায় নহয় তাকেই ছাৰ নেপায় নহয় এনেকুৱা কৰিব হ'ব দে এতিয়া লাষ্ট এটা প্ৰশ্ন সুধিম যতীনক যতীন তই এটা পাৰ্থক্য কচোন যে সূৰ্য আৰু নিজৰ পত্নীৰ মাজৰ এটা পাৰ্থক্য শুনক ছাৰ সূৰ্য আৰু পত্নীৰ মাজত থকা পাৰ্থক্য ছাৰ দুয়োটাৰ মাজত একে লেঠাৰিয়ে চাই থাকিব নোৱাৰি এই ল'ৰা বৰ সাংঘাতিক উত্তৰ দিলিচোন হয় ছাৰ মই সদায় সাংঘাতিক উত্তৰেই দিওঁ দে হ'ব দে বেল মাৰিলে তেনেহ'লে আজিৰ ক্লাছটো ছুটি হৈ গ'ল আজিৰ ক্লাছটো ইয়াতে সামৰণি মাৰিছে দে ওকে ছাৰ